Hello guys, welcome back to my YouTube channel Aman from Assam. মোৰ নাম হৈছে আমান খান। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছো। 10টা প্ৰশ্ন লৈ আহিছো guys। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন দেশত অৱস্থিত? অপচন এ আমেৰিকা, অপচন বি ইণ্ডিয়া, অপচন সি সুইজাৰলেণ্ড, অপচন ডি পেৰিছ। আৰু আপোনালোকৰ ওচৰত আছে এতিয়া মাত্ৰ 5 ছেকেণ্ড সময়। প্ৰতিটো প্ৰশ্নৰ পিছত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব গাইজ। এই 5 ছেকেণ্ডত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰেনে চেষ্টা কৰিব। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আমেৰিকা। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, বিশ্বৰ বৃহত্তম বৰফৰ হোটেলখন কোন দেশত অৱস্থিত? অপচন এ জাপান, অপচন বি আমেৰিকা, অপচন সি ছুইডেন, অপচন ডি ডুবাই। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ ৰাইট আনচাৰটো হৈছে অপচন সি ছুইডেন। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আছে কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল? কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল? আৰু আপোনাৰ ওচৰত অপচন আছে অপচন এ আমেৰিকা, অপচন বি ৰাছিয়া, অপচন সি ইংলেণ্ড, অপচন ডি ইণ্ডিয়া। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাছিয়া। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু আপোনাৰ হাতত অপচন আছে অপচন এ ডুবাই, অপচন বি ইটালী, অপচন সি আমেৰিকা, অপচন ডি পেৰিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পেৰিছ। Yes guys, পেৰিছ। কুৱেশ্যন নম্বৰ 5, কোন দেশৰ সংবিধান পৃথিৱীৰ দীৰ্ঘতম সংবিধান? অপচন এ পাকিস্তান, অপচন বি ইণ্ডিয়া, অপচন সি সৌদি আৰব, অপচন ডি চাইনা। কুৱেশ্যন নম্বৰ 6, বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোনটো ভাষা কয়? অপচন এ ইংলিছ, অপচন বি হিন্দী, অপচন সি স্পেনিছ, অপচন ডি মাণ্ডাৰিন। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মাণ্ডাৰিন। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আছে ৰাষ্ট্ৰসংঘৰ কোন চনত জন্ম হয়? ৰাষ্ট্ৰসংঘৰ কোন চনত জন্ম হয়? অপচন এ 1944, অপচন বি 1945, অপচন সি 1946, অপচন ডি 1955। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1945। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন এ ৱাশ্বিংটন, অপচন বি লণ্ডন, অপচন সি পেৰিছ, অপচন ডি ইণ্ডিয়া। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পেৰিছ। য়েছ গাইজ, পেৰিছ। কুৱেশ্যন নম্বৰ 9, এছিয়া মহাদেশৰ কোনখন দেশে আটলাণ্টিক মহাসাগৰৰ সিপাৰলৈ বিমান সেৱা আৰম্ভ কৰিছিল? আটলাণ্টিক মহাসাগৰৰ সিপাৰলৈ বিমান সেৱা আৰম্ভ কৰিছিল। আৰু আপোনাৰ হাতত অপচন আছে অপচন এ ইণ্ডিয়া, অপচন বি জাপান, অপচন সি পাকিস্তান, অপচন ডি চাইনা। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডিয়া। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত আছে আটাইতকৈ বেছিবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি? আৰু আপোনাৰ হাতত অপচন আছে অপচন এ ৱেষ্ট ইণ্ডিজ, অপচন বি ইণ্ডিয়া, অপচন সি ইংলেণ্ড, আৰু অপচন ডি অষ্ট্ৰেলিয়া। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অষ্ট্ৰেলিয়া।
সো গাইজ আজিৰ আমাৰ ভিডিঅ'টো কেনে লাগিল যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ